प्यार से करेंगे सबका स्वागत। যদি আপুনি ৰিডিম কোড বনাবলৈ বিচাৰে তেনেহ'লে ফাৰ্ষ্ট টাইমত আপোনাৰ প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পিছত ইয়াত আপোনাৰ জিমেইল আইকনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিটো জিমেইলত আপুনি ৰিডিম কৰিব সেইটো জিমেইল সিলেক্ট কৰি দিব। মোৰ যিটো সিলেক্ট আছে মই সেইটোত ৰিডিম কৰিম। এতিয়া আপুনি কি কৰিব, মোবাইলৰ লেফ্ট কৰ্নাৰত 3 ডট আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত পেমেন্ট মেথড আছে ইয়াত ক্লিক কৰিব। চাওক মোৰ গুগল পে বেলেন্স 0। এতিয়া মই ৰিডিম কোড কৰিম। এতিয়া আপুনি যাব লাগিব ফোনপে। ফোনপে যোৱাৰ পিছত এতিয়া ইয়াত এটা অপশ্যন আছে সি অল, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অলপ তললৈ আহিলে ইয়াত এটা অপশ্যন আছে গুগল পে, ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপুনি কিমান টকা ৰিডিম কৰিব বিচাৰে, যদি 10 টকা তেনেহ'লে 10 টকা দি দিব। যদি ইয়াতকৈ বেছি ৰিডিম কৰিব বিচাৰে তেনেহ'লে ইয়াতকৈ বেছি দি দিব। মই 10 টকা ৰিডিম কৰিম। এতিয়া আপুনি পে অপশ্যন যেটো আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যেটো ফোনপে UPI পিন আছে সেইটো দিব লাগিব। মোৰ যেটো মই এইটো দি আছো। এতিয়া ফোনপেৰ যেটো পইচা এইটো অলৰেডি পেড হৈ গ'ল। ইয়াত দেখক ৰিচাৰ্জ এমাউন্ট 10। ইয়াত তলত এটা গুগল পে ৰিচাৰ্জ কোড আছে, এইটো আপুনি কপি কৰিব লাগিব। কপি কৰাৰ পাছত আপুনি ডান যেটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি মোবাইলত বেক মাৰিব। এতিয়া আপুনি আকৌ যাব প্লে ষ্টৰত। প্লে ষ্টৰত যোৱাৰ পাছত আপোনাৰ মোবাইলৰ লেফ্ট কৰ্নাৰত 3 ডট আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত পেমেন্ট মেথড যেটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত ৰিডিম কোড এটা অপশ্যন আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি যেটো গুগল পে ৰিচাৰ্জ কোড কপি কৰিলে সেইটো ইয়াত পোষ্ট কৰিব লাগিব। এতিয়া আপুনি ৰিডিম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কনফাৰ্ম মাৰিব। এতিয়া ওকে কৰিব। এতিয়া মোৰ ৰিডিম কোড হৈ গ'ল। হে দোস্ত, ফাইনালি হৈ গ'ল মোৰ ৰিডিম কোড। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি দিব। प्यार से करेंगे सबका स्वागत।